নমস্কাৰ। ষ্টাডি উইথ ষ্টৰী ছুপাৰহিট আছামিজ ষ্টৰীত সময় হ'ল পুনৰ এটি ষ্টৰী। মই ধুনুৰ পুনৰ এটি ষ্টৰীলৈ কাষ চাপিলোঁ। আহক তেনেহ'লে ষ্টৰীটোলৈ আগবাঢ়োঁ। চাইকেলখন লাহে লাহে চলাই কলেজলৈ গৈ আছোঁ। মই বৰ্তমান স্নাতক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী। মোৰ নাম হীৰা। কলেজখন ঘৰৰ পৰা 5 কিলোমিটাৰমানৰ দূৰ হ'ব। কাষৰে চহৰখনত থকা কলেজলৈ মই সদায়ে চাইকেলতে অহা যোৱা কৰোঁ। মোৰ লগৰ বহুতেই চহৰৰ ভাড়া ৰুম, হোষ্টেল আদিত থাকি পঢ়িছে। মোৰ একান্তৰ ইচ্ছা থকাৰ পিছতো তেনেকৈ থাকি পঢ়িব নোৱাৰোঁ, কাৰণ মোৰ ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া। দেউতাই দিন হাজিৰা কৰে, মাৰ ইটোৰ সিটোৰ বেমাৰ ওলাই থাকে। সেয়ে দেউতাই মোৰ পঢ়াৰ বাবে সহায় কৰিবলৈ একেবাৰে অসমৰ্থ। টকাৰ প্ৰয়োজন পূৰণ কৰিবলৈ মই ওচৰৰে দুজনমান ল'ৰাক টিউচন কৰোঁ। বছ এনেকৈয়ে যোৰা টাপলি মাৰি চলি আছোঁ। ইটোৰ সিটোৰ ভাবি গৈ আছোঁ চাইকেল চলাই। গৰমৰ দিন, ভাগৰ তেনেকৈ লগা নাই যদিও গাত লেপিত খাই থকাৰ ইউনিফৰ্মৰ হাতযোৰেহে যথেষ্ট কষ্ট দিছে। স্নাতকত নামভৰ্তি কৰোঁতেই দেউতাই ঘৰৰ গাই গৰুজনী বিক্ৰী কৰি চিলাই দিয়া ইউনিফৰ্মযোৰেই এতিয়াও পিন্ধি আছোঁ। ইচ্ছা থাকিলেও আমাৰ দৰে দুখীয়া মানুহে নতুন কাপোৰ পিন্ধিব নোৱাৰে। 35, 26, 37 চাইজত চিলাই লোৱাৰ কাপোৰযোৰ এতিয়া 36, 26, 40ৰ গাত খাপ খোৱা নাই। পিন্ধিবলৈ যথেষ্ট কষ্টৰ হয়। উশাহ বন্ধ হৈ যাব যেন লাগে কেতিয়াবা। পাহিহঁতে কয়, ঐ হীৰা, ইউনিফৰ্ম এযোৰ কিবা এটা কৰি চিলাই লচোন। তোৰ সেইকেইটা কেতিয়াবা বৰ বেয়াকৈ ওলাই থাকে। দুপট্টাখন ডিঙিত নহয় বুকুত পেলাই ল'বি, বুজিছ? নোহোৱা নহয় বাৰু কথাটো। মোৰ লগৰ কেইবাজনো ল'ৰাক মোৰ বুকুৰ ঠাইটুকুৰা লৈ বহুবাৰ আৰ চকুৰে চাই থকাৰ দেখিছোঁ। তেতিয়াৰে পৰা দুপট্টাখন ডিঙিত নাৰাখি বুকুখন লুকুৱাই ৰাখোঁ। এনেকৈয়ে গৈ থাকোঁতে মোৰ একেবাৰে কাষতে ডাঙৰকৈ হৰ্ণ বজাই মটৰচাইকেল এখন ৰলহি। মই থতমত খালোঁ। কাষলৈ চাই দেখিলোঁ আমাৰ কলেজৰ হিষ্টৰী বিভাগৰ ছাৰ। 35 বছৰমান বয়সৰ, শক্তিশালী শাৰীৰিক গঠনেৰে ছাৰজন। তেওঁ বাইক চলাই আহি আছিল মোৰ দিশতে। মুখত তেওঁৰ মিচিকীয়া হাঁহি। তেওঁ বাইকৰ গতি কমাই দিলে। গুড মৰ্ণিং ছাৰ বুলি সম্ভাষণ জনালোঁ। মৰ্ণিং বুলি কৈ ছাৰে পুনৰ ক'লে, ইছ ৰাম হীৰা, তুমি দেখোন ঘামি জুৰুলা হ'লা। পিঠিখন গোটেই ভিজি শেষ। একো নাই ছাৰ, গৰমৰ বাবে, মই প্ৰত্যুত্তৰ দিলোঁ। হয় বাৰু, কিন্তু তোমাৰ দুপট্টাখন ভালদৰে পিন্ধিবা। আজিকালি ল'ৰা একো বিশ্বাস নাই। ঠিক আছে, আহি থাকা বুলি কৈ ছাৰ আগুৱাই গুচি গ'ল। মই স্বস্তিৰ বিশ্বাস পেলালোঁ। ছাৰৰ সৈতে বাটে বাটে এনেদৰে কথা পাতি আহি থকাত মই বৰ অস্বস্তিকৰ পাওঁ। মই দুপট্টাখন চালোঁ, ঠিকেইতো আছে। তেনেহ'লে ছাৰে কিয় তেনেকৈ ক'লে? এয়া তেওঁৰ কিহৰ ইংগিত? এজন শিক্ষক হিচাপে মোৰ প্ৰতি তেওঁ যেনে আচৰণ কৰিব লাগে সেয়া যেন নহয়। তেওঁ মোৰ সৈতে কথা পাতিলে প্ৰায় মোৰ উঠন বুকুখনলৈ চায়। তেওঁ তেতিয়া অন্যমনস্ক হৈ পৰে। তেওঁৰ প্ৰতিটো কথা বা আচৰণত মোৰ প্ৰতি থকা দুৰ্বলতা মই ধৰা নেপেলোৱাকৈ থকা নাই। মোৰ লগৰ পাহি জোনমণি হেঁতেও যে এয়া ধৰা পেলাইছে সেয়া মই নিশ্চিত। জোনমণিয়ে এদিন ক্লাছত মই শুনাকৈ কৈছিল, ছাৰৰ চৰিত্ৰ একেবাৰে ঠিক নহয়। আমাৰ ক্লাছৰ বিশেষ এগৰাকীৰ প্ৰতি তেখেতৰ বহুত দুৰ্বলতা। সেইগৰাকীয়ে আকৌ পৰীক্ষাত বহুত নম্বৰ পায়। নাজানো দেই কেছ কি। এনেধৰণৰ কথা শুনি মই উঠি আহিব বা খং কৰিব নোৱাৰোঁ, কাৰণ তেনে কৰিলে মোৰ আৰু ছাৰৰ মাজৰ সম্পৰ্কটোৰ স্বীকৃতি দিয়া হ'ব, যিটো একেবাৰে সত্য নহয়।
এদিন কলেজৰ বুৰঞ্জী বিভাগৰ ক্ষেত্ৰ অধ্যয়নৰ বাবে বিভাগটোৰ তৰফৰ পৰা শিৱসাগৰ আৰু চৰাইদেউ মৈদাম দৰ্শনৰ বাবে সিদ্ধান্ত লোৱা হ'ল। আমাৰ লগত বুৰঞ্জী বিভাগৰ আটাইকেইজন শিক্ষকে ওলাল। ছাৰৰ সৈতে বাকী 3গৰাকী শিক্ষয়িত্ৰী। সকলোৱে মনত অপাৰ আনন্দ। আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও কলেজৰ প্ৰিন্সিপাল ছাৰে ইংগিত এটা দিলে যে আমাৰ কলেজীয়া জীৱনৰ এইটোৱে সম্ভৱ শেষটো ভ্ৰমণ। সেয়ে সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজকে ভ্ৰমণটোৰ সৈতে আনন্দৰে জড়িত কৰিবলৈ উজাৰি দিছে। মই জিন্স এটাৰৰ সৈতে কুৰ্তা এটা পিন্ধিলোঁ। পুৱাতে গৈ আমি নিৰ্দিষ্ট সময়ত শিৱসাগৰ পালোগৈ। কাৰেংঘৰ আৰু ৰংঘৰ চোৱাৰ পিছত আমি তলাতল ঘৰলৈ ৰাওনা হ'লোঁ। আলোচনাটো এনে আছিল যে ছাত্ৰ-ছাত্ৰীসকলে তলাতল ঘৰত ক্ষেত্ৰ অধ্যয়ন কৰিব আৰু লগত যোৱা কাৰিকৰে একে সময়তে কাষৰ পথাৰত ৰন্ধা কাম চলাই নিব। ইয়াতে খাই মেলি চৰাইদেউ মৈদাম চাবলৈ যাম আৰু তাতে আমাৰ ভ্ৰমণৰ যৱনিকা পৰিব। আমি সকলোৱে তলাতল ঘৰত প্ৰৱেশ কৰিলোঁ। ভ্ৰমণটোৰ প্ৰথমৰে পৰা মোৰ আশে-পাশে থকা ছাৰে তলাতল ঘৰটোতো একেধৰণে কাষত থাকিল। এবাৰ এঠাইত গ্ৰুপটোৰ একেবাৰে শেষত মই আছিলোঁ। মোৰ কাষতে ছাৰ। আমি তলাতল ঘৰৰ এখন দুৱাৰ পাৰ হৈ আন এখন দুৱাৰৰ সন্মুখী হৈছোঁ। হঠাৎ কোনোবাই মোৰ হাতত ধৰি অন্ধকাৰ অংশৰ এটালৈ টানি লৈ গ'ল। মই একো তৎকিবই নাপালোঁ। খন্তেকতে বুজি পালোঁ যে সেইজন ছাৰৰ বাহিৰে আন কোনো নহয়। ছাৰৰ শক্তিশালী পেশীবহল হাতৰ বান্ধোনৰ পৰা নিজকে মুক্ত কৰিবলৈ ব্যৰ্থ চেষ্টা চলালোঁ। আচলতে মই ভীষণ ভয় খাইছিলোঁ। অজান আকাংক্ষাত মই চিঞৰিব লওঁতে ছাৰে মোক বেৰত হেঁচি মুখত সোপা দি অনুষ্ট কণ্ঠৰে মোক চুপ হৈ থাকিবলৈ ইংগিত দিলে। মই ভীষণ ভয় খাইছিলোঁ আৰু মুক্ত হ'বলৈ চেষ্টা কৰিছিলোঁ। কিন্তু মই সফল নহ'লোঁ। আমাৰ দুজনৰ মাজত ব্যৱধান শূন্য হৈ পৰিছিল। ছাৰে লাহে লাহে শান্ত হ'ল। তেওঁ খুব লাহে লাহে ক'লে, "হীৰা, শুনা, তুমি অলপ সাৱধানে নাথাকা কিয়? তুমি জানানে কিমান ল'ৰাই তোমাক বেয়া দৃষ্টিৰে চায়?" ছাৰৰ কথাখিনি মই একো বুজি নাপালোঁ। সেয়ে মই সাহস ঘূৰাই আনি ক'লোঁ, "ছাৰ, আপুনি কিহৰ বিষয়ে এনেকৈ কৈছে? মই একোকে বুজা নাই।" "উহ, এয়াও বুজাব লাগেনে তোমাক? তুমি কাপোৰবোৰ অলপ সাৱধানে নিপিন্ধা কিয়? এয়া চোৱা।" এই বুলি কৈ তেওঁ মোৰ স্তনৰ পিনে ইংগিত দি ক'লে। তেতিয়াহে মই মন কৰিলোঁ যে ছাৰৰ সৈতে টনা-আজোৰা কৰোঁতে মোৰ কুৰ্তাটোৰ অগ্ৰভাগ কিছু উন্মুক্ত হৈ পৰিছে আৰু তাৰ মাজেৰে মোৰ মাখন ৰঙৰ স্তন যুগলৰ ভালেখিনি ওলাই পৰিছে। মই ভীষণ অস্বস্তি অনুভৱ কৰিলোঁ আৰু কুৰ্তাটো সঠিক স্থানলৈ আনিবলৈ খপ-ঝপ লগালোঁ। কিন্তু আচৰিত ধৰণে ছাৰে মোক সেয়া কৰিবলৈ বাধা দিলে আৰু মোৰ হাত দুখন তেওঁৰ দুহাতেৰে বেৰত হেঁচি ধৰিলে। তেওঁ মোৰ বুকুখনলৈ একেথিৰে চাই ৰ'ল। তেওঁৰ উশাহ-নিশাহবোৰ গভীৰ হৈ আহিল আৰু বুকুখন ঘনাই উঠা-নমা কৰিবলৈ ধৰিলে। তেওঁক এনে উত্তেজিত অৱস্থাত দেখি মই ভীষণ ভয় খালোঁ। ভয়ত মোৰ বুকুখন ঘনাই উঠা-নমা কৰিবলৈ ধৰিছিল। মোৰ এনে লাগিছিল যে এই মুহূৰ্ততে তেওঁ মোৰ কাপোৰ ফালি চিৰাচিত কৰিব। আৰু মোৰ উঠন বুকুখন মঙহাল শৰীৰটো নাই, অন্যায়। ছাৰ, প্লিজ মোক এৰি দিয়ক, প্লিজ, মই ভঙা ভঙা কণ্ঠৰে ক'লোঁ। মোৰ মিনতি শুনি ছাৰে হয়তো পৰিস্থিতিটো উপলব্ধি কৰিবলৈ সমৰ্থ হ'ল। তেওঁ মোক এৰি দিলে আৰু সেই স্থান লগে লগে ত্যাগ কৰিবলৈ ঢাপলি মেলিলে। ময়ো মোৰ বিশৃংখল হৈ পৰা কাপোৰ চুলি আদি চিজিল লগাই তেওঁৰ পিছে পিছে খোজ দিলোঁ। বাহিৰলৈ আহি দেখিলোঁ মোৰ লগৰবোৰ কেতিয়াবাই ওপৰৰ মহলা পালেগৈ। আমি দুয়ো একেলগে ওলাই অহা ওপৰৰ পৰা সিহঁতে দেখিলে। সিহঁতে অৰ্থপূৰ্ণ চাৱনিৰে আমালৈ লক্ষ্য কৰা দেখি মোৰ বুজিবলৈ বাকী নাথাকিলে যে সিহঁতে আচলতে কি ঘটি যোৱাৰ সন্দেহ কৰিছে।
ভ্ৰমণ সামৰি ঘৰমুৱা হ'বলৈ আমি সকলোৱে বাছত উঠিলোঁ। সকলোৰে ক্ষেত্ৰত প্ৰায় যেনেকুৱা হয় আমাৰো তেনেকুৱাই হ'ল। সৰহভাগেৰে যোৱা বাটত বহি যোৱা ছিটবোৰ উভতি অহাৰ বাটত সলনি হ'ল। যাওঁতে মোৰ লগত আছিল সোণমণি। তাৰ বয়ফ্ৰেণ্ডজন আছিল ছাৰৰ লগত। এতিয়া বাছত উঠি দেখিলোঁ সোণমণিয়ে তাৰ বয়ফ্ৰেণ্ডজনৰ সৈতে একেলগে বহিছে। সিহঁতে মোক গুৰুত্ব নিদিয়া যেন দেখুৱাত মোৰ ক'বলৈ বেয়া লাগিল। উপায় নাপাই মই ছাৰৰ লগতে বহিলোঁ। ছাৰে মোক খিৰিকীৰ কাষত বহিবলৈ দিলে। আমাৰ উভতনি যাত্ৰা আৰম্ভ হ'ল। ঘৰ পাওঁ মানে নিশা 11 বাজিব হয়তো। উভতনি যাত্ৰা খুব আনন্দদায়ক হ'ল। ল'ৰাবোৰে বিহু নাম জুৰিলে। ল'ৰাবোৰক দেখুৱাই ছোৱালীবোৰেও নাম গোৱাত লাগি গ'ল। গোটেই বাছত ছাৰসকলৰ বাদে সকলো উল্লাসত ফাটি পৰিল। ময়ো ফুটি ফুটি কৰি পাহৰি গ'লোঁ যে মোৰ কাষত বহি থকা ব্যক্তিজন ছাৰ। তাতোতকৈ ডাঙৰ কথা, তলাতল ঘৰত ছাৰৰ সৈতে ঘটি আহিল সেয়া এতিয়া ভুলতো মনলৈ অহা নাছিল। ছাৰেও মোৰ ফূৰ্তিবোৰ লক্ষ্য কৰি হাঁহি হাঁহি গৈ থাকিল। গান তালে তালে নাচি মোৰ গৰম উঠিছিল আৰু ঘামিছিলোঁ। গৰমত চুৱেটাৰ দুপট্টা আদি খুলি পেলাইছিলোঁ। ছাৰে মোক বাৰে বাৰে টয়ন হৈ চাইছিল। মোৰ ফূৰ্তি দেখিয়ে তেওঁ তেনেকৈ আনন্দ প্ৰকাশ কৰিছিল নে মোৰ লয়লাস ভংগীত থকা যৌৱনেৰে ভৰোণ কৰি তোলা শৰীৰটোৰ খলাবমাখিনি লক্ষ্য কৰিছিল, সেয়া বিচাৰ কৰিবলৈ মোৰ সময় নাছিল। এবাৰ অসাৱধানবশতঃ মই ছাৰৰ গাত পৰি গ'লোঁ। তেতিয়া ছাৰৰ স্তনযুগল তেওঁৰ মুখমণ্ডলত হেঁচা পৰিছিল। মই তৎক্ষণাৎ নিজকে চম্ভালি লৈ ইফালে সিফালে চালোঁ। কোনোবাই দেখিলে নেকি? ৰক্ষা! সকলো নিজৰ মাজত মগন। দেখাহেঁতেন কি ভাবিলে হয় বাৰু? মোৰ আৰু ফূৰ্তি কৰিবলৈ মন নোযোৱা হ'ল। আচলতে মই যথেষ্ট ভয় খাইছিলোঁ আৰু ছাৰৰ সম্ভাৱ্য গালিটোৰ বাবে চকু মুদি অপেক্ষা কৰিছিলোঁ। লাজ লাগিছিল যথেষ্ট। লাহে লাহে সকলোৱে নাচ গীত এৰি মনে মনে বহিব ধৰিলে। কিয়নো প্ৰায় 2 ঘণ্টা সময় ফূৰ্তি কৰি সকলোৰে ভাগৰ লাগিল। ভ্ৰমণৰ কথাখিনিয়ে মোক পৰৱৰ্তী কিছু দিনলৈ দুঃস্বপ্নৰ দৰে খেদি ফুৰিলে। সেই দিনাৰে পৰা মই যিমান পাৰোঁ ছাৰৰ পৰা আঁতৰি থাকিব ল'লোঁ। বাটতো তেওঁ লগ নোপোৱা হ'লোঁ। কাৰণ তেওঁ কলেজৰ একেবাৰে কাষতে এটা ভাড়াত লৈ থকা আৰম্ভ কৰিছিল। ক্লাছ কৰাৰ সময়ত মই তেওঁৰ চকুলৈ চাব পৰা নাছিলোঁ। কিবা এটা অভিমান, প্ৰতিবাদৰ মিশ্ৰিত প্ৰতিক্ৰিয়াই মোক এই দিশকেইটাৰ ভাৰাক্ৰান্ত কৰি থাকিল। মই লাহে লাহে বুজি উঠিছিলোঁ, মোৰ প্ৰতি ছাৰৰ তিলমানো হৃদয়ৰ টান নাই। মোৰ প্ৰতি তেওঁৰ যি আকৰ্ষণ আছে সেয়া সম্পূৰ্ণ শাৰীৰিক। মই ইয়াকে বুজি উঠিছোঁ যে তেওঁ মোক ভাল পোৱা দৃষ্টিৰে নহয়, বৰং তেওঁ মোৰ মাখনৰঙী শৰীৰটো উপভোগ কৰিব বিচাৰে। তেওঁ মোৰ সাজপাৰক লৈ সুৰক্ষাৰ দিশটোত চিন্তিত নহয়, বৰং তেওঁ মোৰ বুকুখন বখলিয়াই খাব বিচাৰে। তেওঁ হয়তো মোৰ শৰীৰ উপভোগ কৰাৰ হাবিয়াস কৰে, কিন্তু সেই আশা বাস্তৱত হোৱাৰ সম্ভাৱনা নেদেখি এতিয়া মোক সুযোগ পালেই ক্লাছৰ ভিতৰে বাহিৰে তিৰস্কাৰ কৰে। এদিন সোণমণিয়ে খৰধৰকৈ আহি মোক জনালে যে হিষ্টৰী ছাৰে এতিয়া অফিচলৈ মোক মাতি পঠিয়াইছে। মই কিয় মাতিছে সুধিলোঁ তাইক। তাই ক'লে যে তাই একো নাজানে। সেইমতে মই অলপো সময় পলম নকৰি ছাৰ বহা কোঠালৈ ৰাওনা হ'লোঁ। ভয় লাগিছে যথেষ্ট। কিয় বা মাতিছে? দুৱাৰমুখত ৰৈ মই ভিতৰলৈ চালোঁ। ছাৰ কিবা এটা লিখাত ব্যস্ত। ছাৰ, সোমাব পাৰোঁনে? মই অনুমতি বিচাৰিলোঁ। য়েছ বুলি কৈ তেওঁ অনুমতি দিলে। তেওঁৰ কণ্ঠ অতি কঠোৰ। মোৰ ভয় দুগুণে চৰিল। তেওঁ কিছু সময় তেনেকৈয়ে ৰ'ল। তাৰ পিছত তেওঁ লিখা সামৰিলে আৰু মোৰ পিনে চাই ক'লে, এইটো তোমাৰ ৰিপৰ্ট? হয় ছাৰ, মই শলাগ ল'লোঁ। ৰিপৰ্টটো শিৱসাগৰ ভ্ৰমণক লৈ দিছিলোঁ।
যিটো বাধ্যতামূলক আছিল। কি লিখিছা এইবোৰ? ছাৰে ফাইলটো মেজত সংশব্দৰে পেলাই কঠুৱা মাতেৰে ধমক দিলে। মোৰ সেইফালে ধাতু উৰিল। এতিয়া ঘূৰাই নিয়া এইটো। কাইলৈৰ ভিতৰত যদি নতুনকৈ লিখি জমা নিদিয়া তেন্তে তোমাক এবচেণ্ট দেখুৱাম। নিয়া। ভয়ত মই কঁপি উঠিছিলোঁ। কঁপা হাতেৰে ফাইলটো হাতত তুলি ল'লোঁ। মই আহিব খোজোতেই তেওঁ ৰ'বা বুলি কৈ কাগজ এটুকুৰাত কিবা এটা লিখি মোৰ হাতত দিলে। মই ছাৰৰ কোঠাৰ পৰা ওলাই আহি কাগজ টুকুৰা মেলি চাই দেখোঁ যে ছাৰে এনেকৈ লিখি দিছে, আজি কলেজ ছুটি হোৱাৰ পিছত মোৰ ৰুমলৈ যাব। সাৱধান, কাকো নজনাবা। কিয় মাতিছে বাৰু ছাৰে? মোৰ মনত প্ৰশ্ন। আনক জনাবলৈ মানা কৰা কাৰণ কি? যদি ছাৰে মোক এবচেণ্ট দি দিয়ে? ৰিপৰ্টটো দেখোন সোণমণিৰ দৰেই একেই লিখিছিলোঁ। তাই হ'ল, মোৰহে নহ'ল। কিয় বাৰু? সকলো ভাবি সিদ্ধান্ত ল'লোঁ যে মই ছাৰৰ ৰুমলৈ এপাক যোৱাটো উচিত হ'ব। আবেলিহে, সমস্যা নাই। ছাৰৰ খঙে ইমানতে আঁতিছে আৰু নোৱাৰি। নিৰ্দিষ্ট সময়ত কলেজ ছুটি হ'ল। ময়ো ছাৰ ৰুমলৈ বুলি ৰাওনা দিলোঁ। ৰুমৰ দুৱাৰখন খুলি থোৱাই আছিল। মই সোমাব পাৰোঁ নেকি সুধিলোঁ। বাহিৰত ৰৈ আছা কিয়? মানুহে দেখিলে কি বুলি ভাবিব? সোমাই আহা বুলি ভিতৰৰ পৰা ছাৰে মাতিলে। ময়ো চুচুক চামাককৈ ভিতৰলৈ গৈ চকী এখনত বহিলোঁ। সোমাই পোৱা ৰুমটো সৰু, কেৱল চকী দুখনমান আৰু টেবুল এখন। ভিতৰৰ কোঠাৰ পৰা ছাৰ ওলাই আহিল। মই থিয় হ'লোঁ। তেওঁ কাষৰ চকী এখনত বহিল। মোকো বহিবলৈ দি তেওঁ মোৰ শৰীৰটো ওপৰৰ পৰা তললৈ, তলৰ পৰা ওপৰলৈ নিৰীক্ষণ কৰিলে। মই বৰ অস্বস্তি অনুভৱ কৰিলোঁ। কোনো সংকোচ নৰখাকৈ ক'বলৈ ধৰিলে, দেৰি নকৰোঁ, কামৰ কথা কওঁ। বহু চেষ্টা কৰিলোঁ তোমাৰ মন পাবলৈ। তোমাৰ এই আবেদনময়ী শৰীৰটো কিহৰ বাবে? নাৰী শৰীৰ পুৰুষৰ বাবেই। কাৰ বাবে সাঁচি ৰাখিছা এই সৌন্দৰ্য? মই জনাত তোমাৰ কোনো প্ৰেমিক নাই। মই তোমাক ভিক্ষা মাগিছোঁ হীৰা, প্লিজ তুমি মোক নিৰাশ নকৰিবা। মাত্ৰ এবাৰৰ বাবে তোমাক মৰম কৰিবলৈ দিয়া। একেবাৰে গোপনে ৰাখিম এই কথা, কোনেও একোকেই নাজানিব। কোৱাৰ লগে লগে ছাৰৰ কথাখিনি আৱেগত কঁপি উঠিছিল। মই ধৈৰ্য ধৰিলোঁ। মই বিচলিত হ'লে নহ'ব। সাহস গোটাই ক'লোঁ, এয়া আপুনি কি কৈছে ছাৰ? এয়া অসম্ভৱ। আপুনি মোৰ পূজনীয়। কিয় অসম্ভৱ হীৰা? ক্ষমা কৰিব ছাৰ, মই যাওঁ। এই বুলি কৈ মই ঘপককৈ থিয় হ'লোঁ। শেষবাৰৰ বাবে অনুৰোধ কৰিছোঁ হীৰা। মোক বাধ্য নকৰাবা। বাধ্য? আপুনি মোক বাধ্য কৰাবলৈ মই ইমান দুৰ্বল নহয়। মোৰ মাতবোৰ লাহে লাহে কঠোৰ হৈ আহিছিল। মই নিজেই নাজানিছিলোঁ মই ক'ৰ পৰা শক্তি পাইছোঁ। ঠিক আছে, তেনেহ'লে তুমি মানি নোলোৱা নহয় জানো? শুনা, তোমাৰ এবচেণ্ট কনফাৰ্ম। ইয়াৰ অৰ্থ হ'ল তুমি আৰু এটা বছৰৰ বাবে স্নাতক উপাধিৰ বাবে অপেক্ষা কৰা। মোৰ মূৰত যেন কোনোবাই কুঠাৰহে মাৰিলে। কেনেকৈ শিক্ষাগুৰু এজন এই স্থানলৈ নামিব পাৰে বাৰু? নাৰী শৰীৰৰ সোৱাদ পাবলৈকে কিছুমান পুৰুষ এনেকৈ পশু হৈ যাব পাৰে। ঘৰখনে সীমাহীন কষ্ট স্বীকাৰ কৰি মোক এই পৰ্যায়লৈ তুলি আনিলে। তেনেস্থলত আৰু এটা বছৰ? নাই, যি হ'লেও হওক। লাগিলে স্নাতক ডিগ্ৰী নালাগে। নাই, লাগে। সেয়া পাবলৈকেতো ইমানখিনিলৈকে কষ্টভাৰ সহি আহিলোঁ। ধৰ্মসংকটময় অৱশেষত সিদ্ধান্ত হ'ল মই নিশাটো থাকিম। ঘৰলৈ ফোন কৰি জনাই দিলোঁ যে মই বান্ধৱী এজনীৰ ঘৰত থাকি যাম। সন্ধিয়া হোৱাৰ লগে লগে আৰম্ভ হ'ল মোৰ অভিশপ্তৰ নিশাটোৰ প্ৰথম জাক ধুমুহা। মোৰ পবিত্ৰ শৰীৰটোক আৱৰণ দি ৰখা কাপোৰবোৰ এটা এটাকৈ তেওঁ খুলি পেলাইছিল। তলৰ ফালে চাই মোক ভাৰ্জিন দেখি কামৰাৰ জুইত দগ্ধ হৈ তেওঁৰ চকু তিৰবিৰাই উঠিছিল।
জোখতকৈ বহুত ডাঙৰ তেওঁৰ লিংগটো দেখি মই ভয়ত দুচকু মুদি দিছিলোঁ। সাৱধানেৰে ছাৰ, মই ভাৰ্জিন। কিন্তু মোৰ কাকতি শুনাৰ ধৈৰ্য তেওঁ নাছিল। অতি নিৰ্মৰভাৱে বল প্ৰয়োগ কৰি তেওঁ মোৰ সতীত্বৰ আৱৰণখন ফালি পেলাইছিল। লাইটটো নুমুৱাই দিয়া হৈছিল। বন্ধ কোঠাটোত এটা শৰীৰৰ ওপৰত আনটো শৰীৰ সংক্ৰমণৰ শব্দবোৰ ভাহি ফুৰিছিল। যন্ত্ৰণাত চিৎকাৰ কৰি থকা মোৰ মুখখনত মোৰ এই অন্তৰ্বাসটো গৰজি দিয়া হৈছিল। পুৱতি নিশালৈ মোৰ চকু পানীবোৰ শুকাই গৈছিল। মই হৈ পৰিছিলোঁ ছাৰৰ একান্তৰ বাধ্য মঙহৰ পুতলা। ইয়াৰ পৰৱৰ্তী দিনবোৰ বৰ বেগেৰে পাৰ হৈ যোৱা যেন লাগিল। ১.৫ মাহমানৰ পিছত মই গম পালোঁ যে মই অন্তঃসন্ত্ৰা। ছাৰৰ বিষ লৈ মই পেটত মোৰ সন্তানক ধাৰণ কৰিছোঁ। মোৰ মূৰৰ সৰক যেন ভাগি পৰিল। মই কাক কওঁ বাৰু এই কথা? ছাৰক জনোৱাৰ বাহিৰে উপায় আছে বা কি? অথচ ছাৰৰ সৈতে আজি ১.৫ মাহেই যোগাযোগ নাই। বহু সাহস গোটাই ছাৰক ফোন কৰিলোঁ। ক'লোঁ আমাৰ সন্তানটিৰ কথা। তেওঁৱে যে মোৰ সন্তানটিৰ পিতৃ তাকো ক'লোঁ। কিন্তু তেওঁ নিৰ্দয়ভাৱে ক'লে, তোমাৰ পেটত থকা সন্তানৰ পিতৃ যে মই, তাৰ কি প্ৰমাণ আছে তোমাৰ ওচৰত? মোৰ আৰু জীয়াই থকাৰ অকণো ইচ্ছা নোযোৱা হ'ল। নিজকে শেষ কৰি দিয়াৰ এক চৰম মুহূৰ্তত মা-দেউতাৰ অসহায় মুখকেইখন মোৰ চকুৰ আগত ভাহি আহিল। মই নিজক শেষ কৰিব নোৱাৰিলোঁ। কিন্তু মোৰ সন্তানটি, সি পিতৃ পৰিচয় অবিহনে জীয়াই থাকিব পাৰিবনে? বিবাহৰ পূৰ্বে মই মাতৃত্ব বোজা মই বহন কৰিব পাৰিমনে? বন্ধুসকল, এতিয়া হীৰাই কি কৰা উচিত তলত কমেণ্ট কৰি জনাব বুলি আশা থাকিল। লগতে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটি অন কৰি ল'ব, কিয়নো এনেকুৱা ধৰণৰ সত্য কাহিনীসমূহ আপোনালোকে পোনপ্ৰথমে লাভ কৰে। আজিলৈ ইমানেই। অন্য এটি কাহিনীৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোৰে পৰা বিদায় ল'লোঁ। ধন্যবাদ।